Hello guys, মই বৰ্ণালীয়ে স্বাগতম জনাইছো আপোনালোকক বৰুৱা সিস্টাৰ ইনফৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছো এবিধ থলুৱা খাদ্য। হেবিধ হৈছে পাতত দিয়া সৰু মাছৰ ভাপা বা ভাপত দিয়া মাছ। পাতত দিয়া মাছ বনাবৰ কাৰণে মই সৰু মাছ লৈছো আৰু এই মাছখিনি মই ভালদৰে ধুই লৈছো। এটা লৈছো পিয়াজ, সৰু সৰুকে কাটি দিছো এইখিনি। কেইকোহামান লৈছো নহৰুখিনিও মই কাটি লৈছো সৰু সৰুকে, আৰু লৈছো ধনিয়া পাত, আৰু লৈছো সামান্য পৰিমাণৰ আদাখিনিও কাটি লৈছো, আৰু লৈছো কলপাত। মাছখিনি বান্ধোতে যাতে পাতখিনি ফালি নাযায় বা মাছখিনি যাতে ওলাই নাযায় তাৰ কাৰণে আমি প্ৰথমতে পাতখিনি অকমান সেকি লম। পাতখিনি সেকি লোৱা হৈ গৈছে, এতিয়া আমি মাছখিনি বান্ধি লম। মাছখিনি আপোনালোকে আপোনালোকৰ সুবিধা মতে বান্ধি ল'ব পাৰিব। মই এনেদৰে বান্ধি লৈছো। পাত লৈছো দুখন, এখন ডাঙৰ এখন সৰু, তাৰ ওপৰত মাছখিনি এনেদৰে দি লৈছো। তাৰ ওপৰতে দি ল'ম মই কাটি লোৱা পিয়াজখিনি। এতিয়া দিছো নহৰুখিনি, আদা, আৰু জলকীয়া মই অকমান সৰহকৈ লৈছো। আপোনালোকে আপোনালোকৰ টেষ্ট অনুসৰিয়ে ল'ব পাৰিব। তাৰ ওপৰতে দি ল'ম মই ধনিয়া পাত। গোটেইখিনি মোৰ দিয়া হৈ গ'ল। এতিয়া মাছখিনি মই বান্ধি ল'ম। বান্ধিবৰ কাৰণে মই এখন সৰু পাত ওপৰত দি লৈছো এনেদৰে, আৰু প্ৰথমতে দুফালৰ পৰা এনেদৰে ভাঁজ কৰি ল'ম। তাৰপিছত গোটেইটো বান্ধি ল'ম। এয়া মাছখিনি মই ধুনীয়াকৈ পাতত বান্ধি ল'লো। মাছখিনি মই কেনেদৰে বনাম তাৰ বাবে মই দুটা পদ্ধতি দেখুৱাইছোঁ। বহুতে বহুত ধৰণে বনায়, কিন্তু মই এনেদৰে বনাওঁ। প্ৰথমতে কেৰাহী এখন গেছত বহুৱাই লৈছোঁ, তাত এখন ষ্টেণ্ড বহুৱাই দিছোঁ, আৰু এই ষ্টেণ্ডখনৰ ওপৰতে মই মাছখিনি এতিয়া বহুৱাই দিম, আৰু ঢাকনি মাৰি 30ৰ পৰা 35 মিনিট বা 40 মিনিট সময় আমি সিজিব দিম। তেতিয়া গেছৰ ফ্লেমটো আমি ল' টু মিডিয়ামত ৰাখিম। আৰু এটা পদ্ধতি হৈছে ৰুটি সেকা টাৱা এখন গৰম কৰি এই টাৱাখনতেই আমি এনেদৰে ডাইৰেক্ট মাছখিনি বহুৱাই দিম, আৰু 30ৰ পৰা 40 মিনিটৰ কাৰণে মাছখিনি ঢাকনি মাৰি সিজিবলৈ দি ল'ম। 40 মিনিট হৈ গৈছে। এতিয়া মই মাছখিনি উলিয়াই আনিলোঁ। 40 মিনিট হোৱাৰ আগতে মই মাছখিনি এবাৰ গৈ চাই লৈছিলোঁ। এনেদৰে আপোনালোকেও পাত অকণমান ফালি ছাইডৰ পৰা চাই ল'ব পাৰিব। যদি দেখে মাছখিনি শুকান হৈছে বা মাছখিনিৰ পৰা আৰু পানী ওলোৱা বন্ধ হৈছে, তেতিয়াহ'লে আপোনালোকেও বুজি ল'ব যে মাছখিনি সিজি গৈছে। এতিয়া আপোনালোকৰ পচন্দ মতে কেঁচা তেল, কেঁচা পিঁয়াজ আৰু জলকীয়া নিমখ সানি পেলাই গৰমে গৰমে পৰিৱেশন কৰিব পাৰিব। আশা কৰিছোঁ আমাৰ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটো মাৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ। আপোনালোকলৈ বহুত বহুত ধন্যবাদ।